মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এনেকুৱা এটা ফৰ্মুলাৰ কথা ক'ম যিটো তোমালোকে এপ্লাই কৰিলে 100% আছে তোমালোকে অহা মেট্ৰিক পৰীক্ষাত এটা ভাল ফলাফল দেখাব পাৰিবা। যোৱা বৰ্ষত এইটো ফৰ্মুলা কিছুমান ল'ৰা-ছোৱালীয়ে এপ্লাই কৰি ভাল ফলাফল দেখুৱাইছে, মোক কৈছে। তোমালোকে ভাবি আছে এইবিলাক কি হয় যে এইটো ফৰ্মুলা বহুত কিছু কথা আছে, তোমালোকে ধৈৰ্য সহকাৰে দেখা। এইটো মই পৰীক্ষাৰ 1 মাহ 1.5 মাহ আগতে দেওঁ যিটো এপ্লাই কৰিয়ে ল'ৰা-ছোৱালীসকলে বহুত আগবঢ়াই গৈছে। তো আহক আলোচনা কৰোঁ। তোমালোকৰ এটা পৰীক্ষা আছে, মেট্ৰিক পৰীক্ষা। আজি হ'ল 5 তাৰিখ, 10 ফেব্ৰুৱাৰী আছে। তোমাৰ মোটা তোমাৰ 30 পৰা 35 ডেজ আছে। তো আহক, ইয়াত আছে পজিটিভ আৰু নেগেটিভ। কি তোমালোকে এইকেইদিন পজিটিভ কৰিব লাগিব আৰু কি তোমালোকৰ নেগেটিভ কৰিব লাগে, এইটোৱে ভিডিঅ'ত মই জনাই দিম। আহক আমালোক পজিটিভৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত আছে MRW, এইবিলাক তোমালোকে ভাবি আছে এইবিলাক কি জানো, এইবিলাকহে আচল। আৰু নেগেটিভত যিবিলাক আছে এইবিলাক কিন্তু এই লাষ্টৰ কেইটা পইণ্ট অতিকৈ গুৰুত্বপূৰ্ণ। এই দুটা পইণ্ট তোমালোকে যদি জানা এপ্লাই কৰা তেনেহ'লেতো হৈ গ'ল। তো আহক পজিটিভ যিবিলাক আছে এইবিলাক আলোচনা কৰোঁ। মানে হৈছে তোমালোকে মৰ্ণিঙত কিন্তু উঠিবই লাগিব আৰু এইটো মনত এটা স্থিৰ কৰিবা। আৰু মানে হৈছে ৰিডিং আৰু ডাব্লিউ হৈছে ৰাইটিং। তোমালোকে কিন্তু এই ৰিডিং আৰু ৰাইটিং কিমান সময় পৰা এইটো মই নাজানো, এইবোৰ তোমালোকৰ নিজৰ কথা। এইবিলাক যিখিনি সময় পঢ়া শুনা তোমালোকে টাইম দিয়ে সেইখিনি তোমালোকে কৰিব লাগিব। যে মই কৰিমেই পজিটিভ, মই এই ৰিডিং আৰু ৰাইটিং মই যিমানখিনি পঢ়িছোঁ সিমানখিনি মই সেইখিনি মই লিখিমেই, মানে প্ৰেক্টিচ কৰিমেই। খালি পঢ়িলে নহ'ব, বহুত নাম শুদ্ধ হ'ব পাৰে, এইবিলাক লিখাৰ জৰিয়তে কিন্তু শুদ্ধ হৈ যায়। আৰু ই মানে হৈছে তোমালোকে কিন্তু অকল পঢ়িলেই নহ'ব, তোমালোকে শৰীৰ যত্ন ল'ব লাগিব। সেইকাৰণে কৈছোঁ তোমালোকে মানে হৈছে তোমালোকে খাই ল'বা, মানে ইট কৰা, মানে কিছুমান তোমাৰ প্ৰটিন জাতীয় বস্তু এইকেইদিন খাই ল'বা, যেনেকুৱা আছে গাখীৰ, অলপ এইবিলাক খাই ল'বা। আৰু লাষ্টত আছে শ্লিপ, অলপ সময় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টামান অলপ শুই ল'বা। এটা সময় বাই কৰি তোমালোকে শুই ল'বা, তেতিয়াহ'লে তোমাৰ ৰাতিটোৰ পৰা পঢ়িবলৈ সুবিধা হ'ব, ৰাতি অলপ জাগিব পাৰিবা। এইকেইটা এপ্লাই কৰিবা। তোমাৰ পজিটিভ মন এইকেইটাই কৰিব লাগিব। আৰু নেগেটিভ কি আছে? নেগেটিভ আছে তোমালোকে তোমালোকে এছ মানে হৈছে তোমালোকে বেছি কথা নক'বা, বেছি কথা নক'বা, অলপ কথাহে ক'বা। আৰু মানে আছে বেছি টাইম পাছ কিন্তু নকৰিবা। যে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত গ'লা, মানে ঘৰৰ ফেমিলিৰ সৈতে এইকেইদিন বেছি কথা নক'বা, বেছি টাইম পাছ নকৰিবা। এইবিলাক কিন্তু তোমালোকৰ টাইম খাই দিয়ে। আৰু অতিৰিক্ত যিটো আছে এইটো হ'ল মোবাইল। তোমালোকে কিন্তু তোমালোকৰ টাইমটো গতিকে স্পেণ্ড কৰি দিয়ে, যিটো আছে ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছআপ। এইবিলাকৰ পৰা তোমালোকে অলপ দূৰত থাকিবা, হৈ যাব। আৰু আছে এইটোৱে ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকে এৰিব পাৰিলে তোমালোকে 50% এইটোৱে কৰিব পাৰিবা। 50% হৈ গ'ল এইটোৱে। আৰু অভাৰ থিংকিং, যে মই নাভাবিবা কি হ'ব, নাভাবিবা এইটো মই যেনেকুৱা আছে এটা পঢ়া আছে, মই ভাবিছোঁ যে পঢ়িম। পঢ়িতে কোনো কেতিয়া সময় পাৰ হৈ যায় তোমালোকে নাজানা। এইটো বহুত ষ্টুডেণ্ট আছে যে মই পঢ়িম, এইকেইদিন নকৰিবা। মানে মই কৰিয়ে এই কামটো শেষ কৰিম, এইটোৱে হ'ল মেইন। তোমালোকে যদি এইটো ভালদৰে এপ্লাই কৰিব পাৰা, তোমালোকে কিন্তু হৈ যাব, টেনশ্যন নল'বা। তোমালোকে যদি এইটো 75 এপ্লাই কৰিব পাৰা, বহুত আগুৱাই যাবা। কিন্তু তোমালোকে, মই নাজানো তোমালোকে কেইঘণ্টা পৰা, মোৰ হিচাপত তোমালোকে 8 ঘণ্টা মিনিমাম পঢ়িবই লাগিব। 8 ঘণ্টা পঢ়িব লাগিব, দিনত 6 ঘণ্টা আৰু ৰাতি 2 ঘণ্টা। আৰু 5 ঘণ্টা পঢ়িব লাগিব আৰু 3 ঘণ্টা লিখিব লাগিব। এইটোৱে এপ্লাই কৰি ল'বা মোৰ হিচাপত। 8 ঘণ্টা তোমালোকে এইকেইদিন পঢ়ি লোৱা,
আৰু তোমাৰ এইটো এপ্লাই কৰা নেগেটিভ আৰু পজিটিভ হৈ যাব। তোমাৰ ৰুটিনটো আছে নেগেটিভবিলাক আকৌ লাই ল'বা আৰু পজিটিভ ওলাই তোমালোকে আঁকুৱাই ল'বা আৰু নেগেটিভ আঁতৰি দিবা। তো থেংক ইউ। আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'বা, যিহেতু ইয়াত ট্ৰেইনাৰ ভিডিঅ' বহুত দিয়া হৈছে, তোমালোকে চাব পাৰা। মই বহুত কুৱেশ্যন ডিছকাছ কৰিছোঁ আৰু এছামিছ ইংলিছ বহুতখিনি ইম্পৰ্টেণ্ট সেইবিলাক চাব পাৰা। চাব পাৰা যে কিমানখিনি মোৰ হৈছে নহৈছে। থেংক ইউ। চেনেলটোত নতুন হ'লে তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা।